এভৰিৱান গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ ভাল লগতে মোৰো ফালে কল্পনা শৰ্মাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো সো বলক তেতিয়ালে ভিডিঅ'টো ষ্টাৰ্ট কৰো সো फ्रेंड्स আজি দেখিছে ইয়া দেখিছে বতৰটো আজি ধুনিয়া মানে ডাউৰিয়া নহয় মানে ঠাণ্ডা আছিল ঠাণ্ডা কাৰণে পুৰি বাপৰে কি কৰি দিয়েছিলে আৰু এইকেইদিন মানে ধান মেলি দিছিলো 3 দিন মান হল ধান মেলি দিছিলো একদম ৰ'দৰ কাৰণে শুকুৱাই নাই আজি আৰু মেলি দিছো আজি আৰু ৰ'দটো ধুনিয়াকে দিছে ইয়া দেখিছে পুৰা ৰ'দটো দিছে আজি কিবা হয় শুকাই নেকি আৰু এইবিলাক দেখিছে নে কাপোৰ চাপোৰ ধুই এইবিলাক দেউতাৰ কাপোৰ সদায় ধুবই লাগে যে এটো দেউতা বিছনাতে থাকে না তো দেউতাৰ কাপোৰবিলাক সদায় ধুব লাগে ইয়া দেখিছে ইয়া ধুই দিছো আৰু এটা বস্তু আপোনালোকক দেখাইছো আৰু ইয়া দেখিছে ৰিকি এয়া ৰিকি এজনী দেখিছে নে ৰিকি মানে আমাৰ ঘৰত মানে সৰু লৰাটোৱে আনিছিলে মানে ঘৰৰ ভিতৰতে সোমাই মানে অলপ বেয়া লাগে ন তেনেকে ঘৰৰ ভিতৰত সোমালে সেইদিনা মানে মানুহজন চকত দিনমান পিছত মানে মানুহজনে চকত গল মানে ভৰিৰ পিছে মানে লাগি আছে লাগি ৰখা কাৰণে মানে ইয়াক মানে আৰু লৈ আহিছে চাকচোন টিকলাটো মানে আৰু কি মৰম কৰো যে মৰমত মানে উৎপাতবিলাক বেছি কৰে ন ৰিকি উৎপাত ইমান কৰে ইয়া দেখিছে নে পুৰা তোমাৰ মৰম লাগে টিকলা ইয়া দেখিছে কি লাগে ৰিকি আমাৰ ৰিকি পিকি আৰু ইয়া দেখিছে আমাৰ ফুলনিখন দেখিছে নে সেইদিনা চাফা কৰিছিলো আৰু লেতেৰা হৈছে ইয়া দেখিছে নে বন চন গজি মেলি কিবা কিবি হৈছে আৰু ইয়া ফুল দেখিছে ফুলিছে ইয়া দেখিছে নে বগা ফুল বিৰাট ভাল লাগে ঠুক ইমান কষ্ট কৰি ইয়াক ৰুইছো নাই হৈছে ভালে লাগিছে আৰু ইয়া এইবিলাক হৈ আছে হ'ব আৰু এতিয়া বৰষুণ নাই ইয়া দেখিছে নে ভালদৰে মানে ডাঙৰ হোৱা নাই হ'ব আৰু এইডাল মানে গ্ৰিলত দিছো ভাল লাগে বগা ফুল গ্ৰিলত উঠাই দিছো আৰু এইডাল আমাৰ লেচুৰ গছ ইয়াৰ দেখিছে লেচুৰ গছ এইডাল কিন্তু এইবাৰ খাব পোৱা নাই ঠানিবিলাক কাটি দিছে এতিয়া কাৰণে খাব পৰা নাই এইবাৰ নহয় যোৱাবাৰ খাব পৰা নাই এইবাৰ লাগিব আৰু ইয়া দেখিছে নে এইখিনি ঠাই আপোনালোকক দেখাইছিলোঁ এইখিনিত আমাৰ মানে পাচলিৰ খেতি কৰে আগৰ ভিডিঅ'ত দেখাইছিলোঁ চাফা কৰি থোৱা আছিলে তেনেকৈ এতিয়া পাচলি কৰা নাই ইয়াত ধনিয়া আৰু পালেং শাক দিছিলে ইয়া দেখিছেনে কিন্তু এই বেলেগৰ চৰাইবিলাক আহে কুকুৰা চৰাইবিলাক আহি মানে বেয়া কৰি দিছে ইয়া চাওকচোন আৰু ইয়া দেখিছে ভোট জলকীয়া লাগিছে ইয়া দেখিছে ভোট জলকীয়া কোনে খাই ভাল পায় জনাবচোন মই বিৰাটেই ভাল পাওঁ মানে আমাৰ কাছৰ বটলত মানে ডাঙৰ বটলত মানে পুৰা আৰু ধুনীয়াকৈ তেল দি থৈছোঁ খাব পাৰিম আৰু ইয়া দেখিছে আৰু ইয়াত নেচেৰা দিছে নেচেৰাটো এই পুলি হৈছে এতিয়া ইয়া দেখিছে এইবাৰ পাচলিৰ খেতি নাই তো ইয়াত দেখিছে এইটো কলম মানে কি ধুনীয়া লাগিছে চাওকচোন মজা লাগিছে এদিনা মানে ৰাস্তাত মানে মানুহ এজনে লৈ আহিছে তো বেচিব আহিছে তো মোক দেখি মানে খুব মৰম লাগি গ'ল চাওকচোন ইমান টিকলা মৰম লাগি গৈছে আৰু আজি মানে গাঁৱত এখন মানে অন্নপ্ৰসন্ন আছে তাতে মানে ভাত খোৱাৰ কাৰণে মাতিছে দুপৰীয়া তো তাত যাম আজি ঘৰত মানে এতিয়া মানে ভাত নিব নালাগে তো ভাবিলোঁ এইটো যিহেতু মই আনিলোঁ ৰাখিলোঁ এইটো কি কৰিম ভাবিলোঁ এতিয়া মই এইটোত কালাৰ কৰিম ইয়া দেখিছেনে খুব মৰম লাগে ইয়া দেখিছে তো এতিয়া মই কালাৰো আনিছোঁ ইয়া দেখিছে এতিয়া মই কালাৰ কৰিম তো চাই থাকক ইয়া দেখিছে ৰেড কালাৰ আৰু য়েলো কালাৰ ইয়া দেখিছে এতিয়া মই লগাই লম
ফ্ৰেণ্ডছ এয়া দেখিছে মোৰ এতিয়া কালাৰ কৰা হৈ গৈছে এয়া দেখিছে কেনেকুৱা লাগিছে জনাবচোন আৰু মানে মই এইবিলাক কাম মানে কৰি কিনে বেছি ভাল পাওঁ আৰু মানে আৰু যিখিনি সময়ত মই আজৰি পাওঁ সেইখিনি সময়ত মানে মই নিজৰ মানে ভাল পোৱা কামবিলাক কৰি থাকোঁ ব্যস্ত হৈ থাকোঁ চ' আজিও মই এইটো কৈ দিলোঁ কেনেকুৱা লাগিলে আপোনালোকে ভাবিব বেলেগে কৰিছে বুলি কিন্তু মই কৰিলোঁ আপোনালোকে দেখিছে ইয়াত দেখিছে কেনেকুৱা লাগিছে জনাব ইয়া সো ফ্ৰেণ্ডছ এতিয়া আমি অন্নপ্ৰসনত যাব ওলাইছোঁ এয়া দেখিছে ওলাই আৰু জলদি জলদি আহিব লাগিব তো এতিয়া আমি যাব ওলাইছোঁ ল'ৰাকেইটা স্কুলৰ পৰা আহিলে দেৰি হ'ল অলপ মানে সিহঁতে আহি পোৱা নাছিল তো এতিয়া আমি ওলাই ল'লোঁ তো চাই থাকক